যান্ত্ৰিকতাৰে ভৰা আমাৰ এই পৃথিৱীখনৰ প্ৰতিটো পলতে আমি কৰ্মব্যস্ততাৰ বাবে নিজক পাহৰি যাওঁ। দিনটোৰ শেষত এটা অৱসাদপূৰ্ণ মন লৈ আমি ঘৰমুখী হওঁ। এই গতানুগতিকতাৰ বিপৰীতে মন প্ৰাণত সঞ্জীৱনী ঢালিবলৈ আমাক কিছু আছুতীয়া সময় লাগে। সেয়েহে আমি নিজৰ ভাল লগা সেউজীয়া ঠাইবোৰলৈ আহৰি পালেই যাব লাগে। সেই সময়কণে আমাক দিব আমি মনে মনে বিচাৰি ফুৰা প্ৰশান্তিৰ ধাৰা। আগজুম দাগাবা চিগা ট্ৰেভেল ক্ৰিকুৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু এতিয়া পিকনিক ছিজন লাহেকৈ ষ্টাৰ্ট হৈছে, আমিও আজিৰ পৰা লাহেকৈ আৰম্ভ কৰি দিছোঁ। আৰু আজি বন্ধ দিন, আজি দেওবাৰ, সেইকাৰণে আমি আজি এখন বনভোজস্থলীলৈ গৈ আছোঁ। প্ৰথমে যাম এখন ঐতিহাসিক পবিত্ৰ ঠাইলৈ আৰু তাৰ পৰা যাম আমি বনভোজস্থলীলৈ। গতিকে ব'লক আমাৰ লগত। আজি আমি আহি উপস্থিত হৈছোঁহি অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাত অৱস্থিত বহু পৌৰাণিক ঐতিহ্যৰে সমৃদ্ধ মালিনী থানত। এই ধৰ্মীয় পৰ্যটন ক্ষেত্ৰখনি ধেমাজি জিলাৰ চিলাপথাৰ চহৰৰ পৰা প্ৰায় 8 কিলোমিটাৰমান দূৰত অৱস্থিত। আজি আমি সহকৰ্মীসকলৰ সৈতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এই ক্ষেত্ৰখনি দেখুৱাবৰ বাবে আহিছোঁ। আমাৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকেও মালিনী থানৰ নান্দনিক পৰিৱেশ উপভোগ কৰক আৰু লগতে ইয়াৰ ইতিহাসৰ বিষয়েও জানো আহকচোন। দুলেন, ক'ত পালোহি আমি? ক'ত পালোহি? বৰষাত ঠিক হ'লনে? আমি এতিয়া থানৰ ওপৰলৈ উঠি গৈ আছোঁ। খটখটিবোৰ খুব থিয়, একদম সাৱধানে যাবলগীয়া হৈ আছে। পাৰিম? বহুত থিয়। অ' মা, ইফালে নাই। এয়া পাইছোঁহি। জনশ্ৰুতি মতে এই ঠাই দেৱী পাৰ্বতীৰ তপস্যা কৰা স্থান আছিল। ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি দ্বাৰকালৈ উভতি আহোঁতে পাৰ্বতীয়ে এগৰাকী মালিনীৰ বেগ ধৰি অৰণ্যৰ সুগন্ধি ফুলৰ মালাৰে আতিথ্য প্ৰদান কৰিছিল। পাৰ্বতীৰ আতিথ্যত মুগ্ধ হৈ শ্ৰীকৃষ্ণই পাৰ্বতীক মালিনী বুলি সম্বোধন কৰি বৰ দিছিল যে এই স্থানত তেওঁক মা মালিনী হিচাপে যুগ যুগান্তৰলৈ ভক্তগণে পূজি আহিব। এই মালিনী থান প্ৰাচীন মন্দিৰৰ এক ধ্বংসাৱশেষ। গ্ৰেনাইট পাথৰৰ দ্বাৰা নিৰ্মিত এই মন্দিৰভাগ প্ৰায় 13 শতিকাৰ প্ৰথম ভাগত চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে নিৰ্মাণ কৰিছিল। মন্দিৰৰ চৌহদত খনন কাৰ্যত উদ্ধাৰ কৰা সামগ্ৰীসমূহ ভালদৰে সংৰক্ষণ কৰি ৰাখিছে। পুৰাতত্ত্ববিদসকলে খনন কাৰ্যত উদ্ধাৰ কৰা শিলালিপিসমূহ শদিয়াৰ তামেশ্বৰী মন্দিৰ বুঢ়াবুঢ়ীৰ শিলালিপিৰ লগত সাদৃশ্য আছে বুলি মত পোষণ কৰিছে। 1970-71 চনত চলোৱা খনন কাৰ্যত শিৱলিংগ, গণেশ, কাৰ্তিক, কৃষ্ণ, ৰুক্মিণীকে আদি কৰি শতাধিক দেৱ দেৱীৰ মূৰ্তিৰ লগতে প্ৰাচীন মন্দিৰৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে। ৰুক্মিণী হাল আছে বুলি কৈছোঁ, তালৈ গৈ আছোঁ। পস্তাই গৈছোঁ, একদম ভাগৰ লাগিছে, আধা আহি গৈছে।
আমি ষ্টেপ বগাই বগাই এতিয়া ওপৰত আহি পালোহি বহুত ভাগৰ লাগিছে এইটো খাই লওঁ প্ৰথমতে জুচটো খাই লওঁ অলপ দেৰি বহি লৈছোঁ তাৰপিছত কোনফালে কি আছে ক'ত আছে চাম অলপ দেৰি ৰেষ্ট লৈ লৈছোঁ আমি এতিয়া গৈ আছোঁ ৰুক্মিণী মন্দিৰলৈ মালিনী থানৰ পৰা খটখটিৰে প্ৰায় 200 মিটাৰ উচ্চতাৰ ওপৰলৈ উঠি গৈ পাহাৰৰ একেবাৰে শিখৰত ৰুক্মিণী মন্দিৰ অৱস্থিত খটখটিৰে ওপৰলৈ উঠি অহাৰ বাবে কিছু ভাগৰ লাগিছিল যদিও এই ঠাইত বলি থকা মৃদু বতাহজাকে সেই ভাগৰ নিমিষতে আঁতৰাই পেলালে বহু লোকে কয় যে মন্দিৰৰ কাষতে থকা এই গছজোপাত ৰঙা ফিটা বান্ধিলে নিজে মনে বিচৰা কন্যা পোৱা যায় সেইবাবে যুৱকসকলে নিজে বিচৰা কন্যাগৰাকী পাবৰ বাবে এই বৃক্ষজোপাত ৰঙা ফিটা বান্ধে প্ৰবাদ মতে এই ঠাইতে শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিবাহ কাৰ্য সম্পন্ন হৈছিল পাৰ্বতীয়ে দিয়া পুষ্পমাল্যৰে দুয়োকে মাল্যবৰণ কৰিছিল মন্দিৰৰ চৌপাশৰ পৰা পাহাৰ আৰু সমতল ভূমিৰ এক সংমিশ্ৰিত নান্দনিক দৃশ্য উপভোগ কৰিব পৰা যায় আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি আগলৈও আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম